হেল্ল' মই এতিয়া গৈ আছোঁ ৰহা টোল গেট। তাতে আজি নতুন ধাবা এখনৰ ইনগ্ৰেশ্যন আছে। মোক মাতিছিল ৰাতিপুৱাই, মোৰ ৰাতিপুৱা ওলোৱা নহ'ল। চ' ঘৰৰ কাম আছিলে অলপ কিবা। চ' মই এতিয়া গৈ আছোঁ। যিহেতু মোৰ ঘৰটো হাইৱেৰ লগতে, গতিকে ৰাস্তাটো পাৰ হ'লে আমি ৰহালৈ যাব পাৰিম। ধৰক টোল কফি লিকুইড পানী বাঢ়িছে। এইটো পহিলা মাইকটাৰ ঘৰ। এইখিনি ঠাইখিনিৰ নাম হৈছে যমুনা। পাই গ'লোহি। এতিয়া ৰাস্তাৰ সিপাৰে আছে ধাবাখন। ৰাস্তাটো পাৰ হৈ লওঁ। মোৰ দেহাই কিয় দেহাই ভাত নাখাব? গণেশ মোৰ কণ্টেক্ট আছিলেতো হেৰি কি কয় হোৱাটছআপ ফ্ৰেণ্ড। বহুত ৰ'দৰ মাজত আহি আছে। সূৰ্যটো মুখতে পৰিছে। পিছফালে ট্ৰেইনৰ ট্ৰেক। ধুনীয়া লাগিব। বেক চাইডটো বিশেষকৈ বেছি ভাল লাগিছে। ট্ৰেইনৰ ট্ৰেকটো আছে যে। কাৰো কথা নাহে। আহিবা মোবাইল দেখিলে যে আহিব। এতিয়া মই এতিয়া উপস্থিত আছোঁ ৰহাৰ টোল গেটৰ একদম নিচেই কাষতে আখল নামৰ ধাবা এণ্ড ৰেষ্টুৰেণ্ট। মই এতিয়া কথা পাতিম এই ধাবাখনৰ অ'নাৰৰ লগত। এয়া হৈছে আখলৰ অ'নাৰ। অকণমান কওক, আপোনাৰ ধাবালৈ ইনভাইট কৰক সকলোকে। মোৰ অসমবাসী ৰাইজলৈ আজি মোৰ যিখন জীৱনৰ দ্বিতীয়টো সপোনৰ আজি মোৰ বাস্তৱত পৰিণত হৈছে। ৰহা টোল গেটৰ ওচৰত মই ধাবা এখন খুলিছোঁ আখল নামেৰে। সৈতে আহিব আপোনালোকেও আখলৰ সোৱাদ ল'বৰ কাৰণে। মোৰ অসমবাসী ৰাইজক সাদৰে নিমন্ত্ৰণ কৰিছোঁ আমাৰ ধাবাৰ সোৱাদ ল'বৰ কাৰণে। ধন্যবাদ। থেংক ইউ। এজনী বহুত মৰম লগা ভণ্টি এজনী লগ পালোঁ। কৈ দিয়া তোমাৰ নামটো। বহুত মৰম লগা, বহুত ফ্ৰী ফ্ৰেণ্ডলি হয়। বহুত ভাল লাগিল তোমাক লগ পাই।